অমা মই যে কৈছিলো সুমি এয়া আজি ভালকে চিনাকি হৈ লোৱা অ পালাহি বহা নমস্কাৰ খুৰী ভালে আছেনে অ ভাল খোৱা বোৱা কৰিলে নহয় হৈ গ'ল ব্ৰেকফাষ্ট কৰিলোঁ মানে ব্ৰেকফাষ্ট অ আচ্ছা আচ্ছা ব্ৰেকফাষ্ট অ সেইটোৱেই বাৰু ই তোমাৰ কথা কৈ আছিল মই বোলো মাতি দে চিনাকি হৈ লওঁ আজিকালি যিহে আৰু দিনকাল তাতে আমাৰ ইয়ক অকণমান অকৰা টাইপৰ এইবোৰ টেঙৰামিবোৰ নাজানে কোনোবা ছোৱালীয়ে মানে টেঙৰামি কৰি ঠগিলেও ই বুজিয়েই নাপায় চিধা চিধি ল'ৰা সেইকাৰণে ভাবিলোঁ মই চিনাকি হৈ লওঁ পিছে তোমাৰ দেউতাই কি কৰে সৰু সুৰা ব্যৱসায় কৰে খুৰী আমি ভালকৈ চলি আছোঁ আৰু কি সৰু সুৰা ব্যৱসায় মানে তোমাৰ দেউতাৰ চাকৰি নাই মই আকৌ তোমাৰ দেউতাই চাকৰি কৰে বুলিহে ভাবিছিলোঁ তোমাক দেখাত কিন্তু তোমাৰ দেউতাৰ চাকৰি নাই নিচিনা লগা নাই কাপোৰে কানিয়ে মানে ক'ত পোৱা এইবোৰ নে আমাৰ ইয়াৰ দৰে ধনী ঘৰৰ ল'ৰা ফচাই লৈ প্ৰথমে এটা কথা কৈ লওঁ খুৰী মুখ আছে বুলিয়ে যা তা ব্যৱহাৰ নকৰিব আপোনাৰ কথাতেই মই জানিব বুজিব পাৰিছোঁ আপোনাৰ ঘৰৰ পৰিৱেশটো কেনেকুৱা হ'ব আপুনি আপোনাৰ সন্তানক কিমান সংস্কাৰী কৰিছে এতিয়া কওঁ শুনক মোৰ দেউতাৰ চাকৰি নাই সৰু সুৰা কাম কৰে তথাপি মোৰ দেউতাই নিজৰ চৰিত্ৰ বিক্ৰী কৰি গাৰ কাপোৰ যোগাৰ কৰিবলৈ শিক্ষা দিয়া নাই কিয় যিসকল পিতৃৰ চাকৰি নাই তেওঁলোকৰ সন্তানে ভাল কাপোৰ পিন্ধাৰ অধিকাৰ নাই নেকি মোৰ দেউতাৰ চাকৰি নাই তথাপিও মোক শিক্ষা দীক্ষাৰে ইমানখিনি উপযুক্ত কৰিলে যাতে মই এই পৃথিৱীখনত নিজৰ ভৰিৰ ওপৰত থিয় হৈ চলি যাব পাৰোঁ বৰ্তমান সময়ত মোৰ সিমানখিনি যোগ্যতা আছে টকা জমা কৰি নিজৰ প্ৰয়োজনীয় বস্তুৰ কিনাৰ আনন্দ কি সেয়া আমাৰ দৰে মধ্যবিত্ত পৰিয়ালৰ ল'ৰা ছোৱালীয়েহে অনুভৱ কৰিব পাৰে বুজিলে মোৰ নিজৰ প্ৰয়োজন পূৰাবলৈ আপোনাৰ সন্তানৰ দৰে ল'ৰা অন্ততঃ মোক নালাগে যাৰ নিজৰে এটকীয়া বস্তু এটা নিজৰ কষ্টৰ টকাৰে কিনাৰ সামৰ্থ্য নাই যিটো সময়ত আপোনালোকৰ দৰে সম্ভ্ৰান্ত ঘৰৰ ল'ৰাই মাক দেউতাকৰ পইচাৰে আনন্দ উল্লাস কৰাত ব্যস্ত হয় সেই একে সময়তে আমাৰ দৰে মধ্যবিত্ত পৰিয়ালৰ ল'ৰা ছোৱালীয়ে নিজৰ জীৱন গঢ়াত ব্যস্ত হয় বুজিলেনে ৰবা এইবোৰ কথা মাত্ৰ শুনিবলেহে ভাল বুজিলা নিজৰ ল'ৰাটোৰ কাৰণে কোনেও দুখীয়া ঘৰৰ ছোৱালী আনিব নোৱাৰে যাৰ নিজৰে একো খা সম্পত্তি নাই মোৰ ল'ৰাক কি দিব বাহ খুৰী আপোনাৰ কিন্তু বিচাৰ বিবেচনা বহুত উচ্চ ভাল লাগিল কিন্তু দেই আপোনাৰ লগত চিনাকি হৈ এতিয়া মোৰ ল'ৰাটোৱে কিমান দিনীয়া যে সপোন 3 লাখ টকীয়া বাইক এখন লোৱা শহুৱেকটো হৈ যদি জোঁৱায়েকক সেইটোকে উপহাৰ দিব নোৱাৰে কি হ'ব আৰু কিয় আপোনাৰ ল'ৰাৰ কি সপোন পূৰাবলৈ মোৰ দৰে মধ্যবিত্ত পৰিয়ালৰ ছোৱালীৰ দেউতাকে ঠিকা লৈ থৈছে নি আপুনি আপোনাৰ সন্তানক নিজৰ সপোনবোৰ নিজে কষ্ট কৰি উপাৰ্জন কৰা টকাৰে যদি পূৰাবলৈ শিক্ষা দিলেহেঁতেন অন্ততঃ আজি আপুনি ছোৱালীৰ ঘৰৰ পৰা ভিক্ষা খুজিব লগা নহ'লহেঁতেন আপুনি আপোনাৰ সন্তানক কাপুৰুষ বনাই পেলালে যাৰ বাবে সি আজি বেকাৰ হৈ ঘূৰি ফুৰিছে যি আজি এটকা এটা নিজৰ কষ্টৰে উপাৰ্জন কৰিব নোৱাৰিলে আপুনি এটা কাম কৰক আপোনাৰ এই ল'ৰাটোক লৈ বজাৰত বহি দিয়ক কি ঠিক কোনোবাৰ গ্ৰাহকৰ লগত দাদম যদি মিলি যায় আপোনাৰ সন্তানক কিনি ল'বও পাৰে আৰু শুনক আপোনাৰ দৰে নিজ চিন্তাধাৰাৰ মানুহৰ বাবে আমাৰ দৰে মধ্যবিত্ত পৰিয়ালৰ ছোৱালীৰ দেউতাকৰ ছোৱালীৰ বিয়াৰ নামত জুৰুলাৰ জুৰুল অৱস্থা হৈ পৰে চিন্তাধাৰাবোৰ অলপ সলনি কৰি নিজৰ সন্তানক এইটো শিক্ষা দিবলৈ চেষ্টা কৰক যে সময়ৰ সদ্ব্যৱহাৰ কৰা নিজৰ ভৰিত নিজে থিয় হ'বলৈ শিকা যাতে নিজৰে দেউতাক বা কোনো ছোৱালীৰ দেউতাকৰ সা সম্পত্তি নোহোৱাকৈ সমাজত জীয়াই থাকিব পাৰে তেতিয়া সকলোৰে পৰা সন্মানো পাব লগতে ধনো ঘটিব পাৰিব বাকী মই এতিয়া আহোঁ ভাল লাগিল আপোনাৰ লগত চিনাকি হৈ আৰু শুন তোক কৈছোঁ
সপোন দেখিবি কিন্তু সপোন দেখাৰ আগত এইটো ভাবি ল'বি যে সপোনবোৰ তই নিজে পূৰণ কৰিব পাৰিবি নে নাই তোৰ নিজৰ সামৰ্থ্য আছে নে নাই যাতে কোনো ছোৱালীৰ দেউতাকৰ খা সম্পত্তিলে মুখ মিলি থাকিব নালাগে নমস্কাৰ আজি ভিডিঅ'টো ইমানেই আছিল আশা কৰোঁ ভিডিঅ'টো চাই ভাল পালে যদি ভাল পালে তেন্তে বন্ধুবৰ্গৰ আপোনাৰ পৰিয়ালৰ লগত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব লগতে আজি এই পিতৃ দিৱসৰ দিনা সকলো পিতৃলৈ মোৰ ফালৰ পৰা প্ৰণাম জনালো সকলো পিতৃ সুস্থ সবল হৈ থাকক তাৰে আশা কৰিলো বাকি আজি ভিডিঅ'টো ইমানেই আছিল পুনৰ লগ পাম অন্য এটা নতুন ভিডিঅ'ৰ সৈতে আজিলৈ বাই বাই